অৰণ্যৰ দাঁতিত থকা এখন সৰু গাঁৱত অৰ্জুন নামৰ এজন সাধাৰণ খেতিয়ক বাস কৰিছিল। তেওঁৰ জীৱনটো সহজ আছিল, যদিও তেওঁ আছিল কঠোৰ পৰিশ্ৰমী আৰু সৎ। প্ৰতিদিনে ৰাতিপুৱা খেতি পথাৰত কাম কৰি সন্ধিয়া ঘৰলৈ উভতি আহিছিল। এদিন পথাৰত কাম কৰি থাকোঁতে মাটিৰ তলত কিবা এটা জিলিকি থকা দেখিলে। সি কুঞ্জুৰাই উলিয়াই আনিলে এটা সৰু সোণৰ গটি। বীজটোৱে তাৰ হাতত গৰম অনুভৱ কৰিলে, যেন তাৰ হাতত কিছু শক্তি আছে। অৰ্জুনে ভাবিলে, কিয় ৰোপণ কৰা নহয়? খেতি পথাৰৰ মাজত গাঁত খান্দি বীজটো থৈ টানি দিলে। তাৰ পিছত তেওঁ প্ৰতিদিনে সেই ঠাইখিনিত পানী দি মাটিখিনি ভালদৰে নিৰীক্ষণ কৰিছিল। কেইদিনমানৰ ভিতৰতে তাৰ পৰাই এজোপা সেউজীয়া বেল গজিবলৈ ধৰিলে। কিন্তু এইটো কোনো সাধাৰণ লতা নাছিল। ইয়াৰ পাতবোৰ ডাঙৰ আৰু চিকিকিয়া আছিল, আৰু তাৰ পৰা এটা ক্ষীণ সোণালী পোহৰ নিৰ্গত হৈছিল। সময়ৰ লগে লগে লতাডালত ফুল ফুলি উঠিল, আৰু তাৰ পিছত সেই ফুলবোৰৰ ঠাইত ফল ল'লে। এই ফলবোৰ ইমান ডাঙৰ আছিল যে এটা ফল ছিঙিবলৈ দুজন মানুহৰ প্ৰয়োজন হৈছিল। ৰঙা, হালধীয়া আৰু নীলা ৰঙৰ মিশ্ৰণ, ৰামধেনুৰ টুকুৰাৰ দৰে। এই আচৰিত দৃশ্য চাবলৈ গাঁৱৰ মানুহবোৰ দূৰ দূৰণিৰ পৰা আহিবলৈ ধৰিলে। কিছুমানে ক'ব, এয়া নিশ্চয় দেৱতাৰ আশীৰ্বাদ। কিছুমানে ক'ব, মাতো হয়তো যাদু কৰি। অৰ্জুনে প্ৰথম ফল ছিঙি ঘৰলৈ আনিলে। ফল কাটি দিয়াৰ লগে লগে ভিতৰৰ পৰা এটা মিঠা সুগন্ধি বিয়পি পৰিল আৰু সোণালী পোহৰ জিলিকি উঠিল। ফলৰ সোৱাদ ইমানেই মিঠা আছিল যে মৌ আৰু ক্ৰীমৰ মিশ্ৰণ যেন লাগিছিল। অলপ সময়তে গাঁৱত এই খবৰ বিয়পি পৰিল যে যিয়ে এই ফল খালে তেওঁৰ সকলো ভাগৰ নাইকিয়া হৈ পৰিল আৰু মনটো সুখেৰে ভৰি পৰিল। বৃদ্ধৰ বেদনা নোহোৱা হৈ গ'ল, ল'ৰা-ছোৱালীৰ মুখবোৰ ফুলি উঠিল। হাঁহি আৰু উৎসাহ গাঁৱলৈ ঘূৰি আহিল। এই ফলবোৰ বিক্ৰী কৰাৰ পৰিৱৰ্তে অৰ্জুনে সকলোকে বিনামূলীয়াকৈ বিতৰণ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ক'ব, মই এই ফলবোৰৰ আশীৰ্বাদ পাইছোঁ, গতিকে মই সকলোৰে লগত ভাগ কৰিম। গাঁওবাসীয়েও অৰ্জুনক সহায় কৰিবলৈ বেলজোপাৰ যত্ন লোৱাত সহায় কৰিবলৈ আৰম্ভ কৰিলে। এদিন এজন লোভী বণিক গাঁৱলৈ আহিল। তেওঁ ভাবিলে, মোৰ এই ফলবোৰ থাকিলে মই ধনী হ'ম। লতাডাল উবালি পেলাবলৈ তেওঁ নিশা চুৰকৈ আহিছিল। কিন্তু লতাডাল কাটিবলৈ চেষ্টা কৰাৰ লগে লগে লতাডালৰ পৰা এটা উজ্জ্বল পোহৰ ওলাই আহি বেপাৰীজনক মাটিত পেলাই দিলে। বেপাৰীজন ভয়ত পলাই গ'ল। গাঁৱৰ মানুহে বুজি পালে যে এই বেলগছ কেৱল ভাল কাম কৰা আৰু ভাগ কৰা সকলৰ বাবেহে। ঋতু সলনি হ'ল, আৰু প্ৰতি বছৰে লতা গছখন নতুন নতুন ফলেৰে ভৰি উঠিল। গাঁওখন সমৃদ্ধশালী হ'ল, মানুহবোৰ সুখী হৈ পৰিল, আৰু অৰ্জুনৰ নামটো যাদু কৰি ডাঙৰ ডাঙৰ ফল থকা কৃষক বুলি বহু দূৰলৈকে বিখ্যাত হৈ পৰিছিল। কোৱা হয় যে আজিও সেই গাঁওখনতে সেই যাদুকৰী বেলডাল থিয় হৈ আছে। পৰিষ্কাৰ হৃদয় আৰু সদায় মন থকা সকলেহে ইয়াৰ ফল খায়। আন মানুহে ইয়াৰ জিলিকণ দূৰৰ পৰাহে দেখা পায়।